হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আমাৰ খুৰাৰ ভাগৰ বিয়া, বৰ বিয়া। আমি তালৈ যাম, ব'লক যাওঁ। বিয়াখননো কেনেধৰণে হয় আৰু কিনো হয় সকলোবোৰ দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় চাব বুলি আশা ৰাখিলোঁ। এইপিনে গাইজ এয়া ওলাই আছে নবৌ, এইপিনে আছে আমাৰ নবৌ ওলাই আছে যাবলৈ, আৰু মই আহিলোঁ আৰু তাহাঁতি পাছত আহি থাকিব। আৰু এইপিনে আছে এয়া আমাৰ হকী, আমাৰ বিয়া ঘৰ হকী দেই, মই বুজিছা নাই। এয়া হকীও নি এইপিনে এক পাক চাই দিয়া হওক। এয়া সৰু সন্তান, এইপিনে এয়া ডাঙৰ সন্তান লাজুকীয়া। এইপিনে আছে আমাৰ এইপিনে হকী আহিছে হকী। হেল্ল' গাইজ, ফাইনেলি আমাৰ এইপিনে পানী তুলিবলৈ সকলো ৰেডি হৈছে। এইটো আমাৰ নাইৰে তাল আছে, এই আমাৰ গীতিকাৰ, এই গেমাৰ, এই আমাৰ ঢোল বাদক, এইপিনে অন্যান্য ব্যক্তি আছে। আজি আমাৰ গাঁৱত এখন উদুলি মুদুলি বিয়া অনুষ্ঠিত কৰা হৈছে। এয়া আমাৰ পূজাৰী আৰু আমাৰ কি ক'ম আৰু বুঢ়া বিয়া এজনী, মাক বাপেকৰ জীয়েক, মাক বাপেকৰ বিয়া। এয়া ভাগিন আৰু আমাৰ বৰযাত্ৰী, এইটো আমাৰ যদু, এয়া আমাৰ নিতু, তাৰপিছত এয়া আমাৰ হৰি ভকতৰ সন্তান, এয়া আমাৰ যুৱক, এইজনী চিত্ৰপখিলী, এয়া আমাৰ ৰান্ধনী, তাৰপিছত এয়া আমাৰ দৰা। কিবা এটা কৈ দিয়ক, আপোনালোকৰ মনত কি চলি আছে এতিয়া? কি চলিব আৰু, ক'বলৈ ভাষা নাই, এয়া আমাৰ হকী কইনা, এয়া আমাৰ কইনা কেতিয়া পাম বুলি ধপধপাই আছে। কইনা পালেহে এইটো শান্তি লাগিব, হয় নহয় বাৰু? এতিয়ালৈকে পোৱাই নাই, দৰাইনো কি উত্তৰ দিব বাৰু? এয়া আমি এতিয়া গমন কৰি আছোঁ কইনা ওচৰলৈ। এয়া আমাৰ কইনা ক'ত আছে বিচাৰি যাব লাগিব। আপোনাৰ মনটো খাব সময়ত কেনেকুৱা অৱস্থা? অঁ, ভাল লাগিছে, বহুত ভাল। বিয়া কিয় ভাল লাগিছে? বিয়াৰ কাৰণে ভাল লাগিছে আকৌ। বিয়া কোনে পাতিছে? মই বুঢ়া বিয়া এখন দেখিছোঁ, আমাৰ ভাইটি। ভাইটি, এয়া আমাৰ নৱদুলহা। মোৰ ভালে লাগিছে। ভালে লাগিছে। তোমাৰ কইনাজনী পিছে আমি চিনি নাপালোঁ। মোৰ কইনাজনী ইয়াতে আছিলে, পলালে এতিয়া। এয়া আমাৰ বিশিষ্ট অতিথি আমাৰ কন্দা কিবা এষাৰ ক'ব। ভাল লাগিছে, এনেকুৱা মাজে মাজে বিয়া বাৰু গাঁৱত হৈ থাকিব লাগে, তেতিয়া বেছি ভাল লাগে। আপুনি আকৌ পাতি লওক। অঁ, মই পাতিম বুলি ভাবিছোঁ, তাকে বিচাৰি আছোঁ, পাইছোঁ আৰু হ'ব, এই খুব কম দিনৰ ভিতৰতে হ'ব। এয়া আমাৰ এটি সন্তান থকাৰ পিছতো, এটি নহয় দুটি সন্তান থকাৰ পিছতো মন মেলিছে বিয়া পাতিবলৈ। কিমান উল্লাসত আমি এতিয়া ক'ব পৰা নাই। এয়া আমাৰ সেয়া বাপেক। আমি গৈ আছোঁ এতিয়া বাহিৰলৈ। কি ক'ম আৰু, আমাৰ উল্লাসৰ মাজত চলি আছে। এয়া হকী একদম ক'বই নোৱাৰে। হকী কিবা এষাৰ কৈ দিয়ক তুমি। কি ক'ম, দুখৰ বেদনা, ছোৱালী কইনা আহি পোৱা নাই। অঁ, এই ওলাইছোঁ আনিবলৈ। এই আমাৰ পানী তুলিব সাজু হৈ আছে। এয়া ককা, আমাৰ ককা কিবা এষাৰ কৈ দিয়ক। কি ক'বা, বিয়া ঘৰৰ কথা উদুলি মুদুলি, হা। আৰু কি কৰিবা, দৰাটো সোনকালে আনি ইয়াতে বহাই বামুণৰ লগত হোম খোলা সোনকালে পুৰি মেলি বুঢ়া বিয়া আজৰি হ'ব লাগে, হা। বিহু চিহু মাৰি সোনকালে আজৰি হৈ আহি আৰু ইয়াতে দৰা ঘৰত আৰু ছোৱালী ঘৰত আৰু হোম যজ্ঞ কৰি সোনকালে আজৰি হৈ ঘৰা ঘৰি যাব লাগে, সিমানটো। আৰু কি ক'বা, আৰু ক'বলগীয়া একো নাই। আমি বহুত সন্তোষ পালোঁ। আপুনি যে কিবা আশা ক'লে আমাৰ মাজত। এই আমাৰ ৰান্ধনি খুব পিতাই ফুৰিছে আমাৰ মাজত। এই আমাৰ পূৰ্ণিমা ল'ৰাটো লৈ ঘূৰি ফুৰিছে বনগুটি। এই আমাৰ পোহা মইনা চৰাই আজি লৈ যায়। এই আমাৰ গীতিকাৰ, এই আমাৰ এই আমাৰ পেহীয়ে কিবা এষাৰ গাই দিব। পেহী গাই দিয়া। পেহী তামোলতী আমাৰ চুটি
অ মন ৰাতি কইনা গছোৱালী অতি কয় চুটি এই আমাৰ বৰঢুলীয়া আমাৰ কলিতা কিবা কৈ দিয়া কলিতা অভদ্ৰ মই এতিয়া কি ক'ম ক'বলৈ মোৰ ভাষাহীন আমাৰ মায়ে ক'লে কি মেন কৰি আছে ই মায়ে ক'লা তুমি কি কৰি আছা 10টামান মই গান এটা লগাব লৈছোঁ জুবিন দা গান জয় জুবিন দা জয় জুবিন দা অমৰ হওক অমৰ হওক জুবিন দা আমাৰ প্ৰতিজন অসমীয়া হিৰে হিৰে বৈ আছে আমি কি ক'ম আৰু কইনা সেয়া কইনা পাই কিবা এটা কয় কি কম আপোনাৰ মনত কি চলি আছে দুবাৰ বিয়া হ'ব আপুনি দুবাৰ বিয়া হ'ব এবাৰ নহয় এবাৰ পলাই আহিলে এবাৰ এতিয়া ঘৰ মনৰ অনুভৱ কি কম ভালেই ইউটিউবাৰ মইহে বেলেগ এটা কিন্তু মই হেৰি কৰি আছোঁ তামোলখন নোখোৱাকৈ মই ক'লৈকো লছ হ'ব নোৱাৰোঁ তামোল লিপষ্টিক ঘঁহিছ যদিও জিলিকা নাই লিপষ্টিক মই বেয়া পাওঁ মই লিপষ্টিক নকৰোঁ মই তামোলহে খাওঁ তামোল খাই লিপষ্টিক কৰোঁ দেই এই দৰা গা ধুৱাবলৈ নোৱাবলৈ ওলাইছোঁ এতিয়া দেৰিও উঠে মানুহ গ'লেই থাকে দৰা আমাৰ গ'লেই নে কেনে দৰাৰ লগত যাব লাগে এতিয়া এয়া তামোলখন খাই লৈছোঁ ভালকৈ এই আমাৰ হকী পুতেক বাবু মই একো ক'বলগীয়া নাই মোৰ চব জয় জুবিন দা জয় জুবিন দা পূৰ্ণিমা জুবিন যোৱানে নিদিয়া আমি কইনা ঘৰী আমি পইচা তুলিব লাগিব মই ওলোৱা নাথাকে মই কইনা ঘৰীয়া কিন্তু মই এতিয়া ঢোল বজাম চবেই গান গাব এতিয়া এই কেমেৰামেন আমাৰ বলুভদ্ৰসকলে বলুভদ্ৰ নহয় কিবা আছে কুভাণ্ড এইয়া আমাৰ ঢোলৰ ৰকনি এবাৰ তালৰ গুমগুমনি চলিছে আমাৰ মাজত হয় বৰ ধুনীয়া এয়া নাচনি পুৰা নাচিছে এয়া গোপাতে কৃষ্ণ যদুপাতে বিহু নাম গাবলৈ দিয়া অনুমতি গোপাতি কৃষ্ণ যদুপাতে বিয়া নাম গাবলৈ দিয়ক অনুমতি ব'লক এতিয়া পানীটো তুলিবলৈ গৈ আছোঁ ব'লক যাওঁ ব'লক পানী তুলিবলৈ গৈ আছোঁ যাওঁ এনেকৈ আমাৰ বিহু দলে বিহু মাৰি মাৰি পানী তুলিবলৈ গ'লোঁ ব'লক যাওঁ পানী তুলি গা ধুৱাই আহিম বহুত হুলস্থুল আৰু আহি আছে আৰু পাছত আছে বৈ এইপিনে আছে আমাৰ দৰা কিবা এটা কি ক'ম পানী তুলিবলৈ আহিছোঁ হ'ব ব'লক এতিয়া গৈ আছোঁ পানী তুলিব